আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আৰু যিহেতু আজি গৰু বিহু তো এইফালে আমাৰো গৰু আছে তো গৰুটোক লৈ আহিছোঁ আজি নদীত গা ধুৱাবলৈ আৰু বৰ্তমান এইটো আমাৰ গৰু নহয় দেই এইটো এটা মস্ত ডাঙৰ সাৰ বাকী অকল নদীত আমিয়ে গা নুধাওঁ গাঁৱৰ সকলোৱে গা পা ধুৱায় আৰু আমাৰ গাঁওখনৰ কাৰণে এটা বহুত ধুনীয়া সুবিধা আছে এই নদীখন কপিলী নদী তো বিহুৰ দিনা তো সকলোৱে নদীত একেলগে গৰুক গা পা ধুৱায় বাকী আমাৰ গৰুটোকো গা পা ধুৱালোঁ আৰু ধুৱাই কৰি এইফালে সকলোৱে জানেই চাগে অকণমান নিয়ম নীতিও কৰে তো এইফালে এখন চালনীত ধুনীয়াকৈ নতুন পঘা লাও কোমোৰা সকলোবোৰ লৈ আহিছোঁ আৰু অকণমান নিয়ম কৰে মানে কি এইফালে লাও বেঙেনা লৈ পেলাই গৰুক দুচাটমান দিয়ে আৰু চাট দিওঁতে সকলোৱে কিবা এফাকি গায়ো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু আৰু গৰুটোক গা পা ধুৱাই নতুন পঘা লগাই মই আহি গ'লোঁ আকৌ এইফালে বিহুৰ কাৰণে নতুন এটা চাৰ্ট চিলাব দিছিলোঁ গামোচা চাৰ্ট বাকী কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব অকণমান ট্ৰেডিশ্যনেল পিন্ধিব মন গ'ল আজি বাকী সকলোকে আকৌ এবাৰ ৰঙালী বিহুৰ শুভেচ্ছা আজিলৈ আহিছোঁ বাই বাই